এজন ব্লেকমেইলাৰৰ কবলত। লিখা জোনাক ফুকন। আবৃত্তি প্ৰিয়াংকী ফুকন। এজন ব্লেকমেইলাৰৰ কবলত। এজন ভদ্ৰ নিৰ্জু ব্লেকমেইলাৰ। ব্লেকমেইল কি বুজা নাছিলোঁ মই। মাথো কেতিয়াবা কিতাপে পত্ৰই পঢ়িবলৈ পাইছিলোঁ, কেতিয়াও বুজিবলৈ চেষ্টা কৰা নাছিলোঁ ব্লেকমেইলাৰৰ কবলত পৰা ব্যক্তিৰ মানসিক অন্তৰ্দ্বন্দ্ব। পাছলৈ যেন কিছু বুজি উঠিছিলোঁ এই বিষয়ে, যেতিয়া মোৰ ক্ষেত্ৰত এনে হৈছিল। এটা কথাই মাথো বুজি পাইছিলোঁ, এই মানুহ নামৰ জীৱশ্ৰেষ্ঠ প্ৰাণীয়েই অন্য মানুহক কিছুমান দুৰ্বল পৰিস্থিতিৰ সহায় লৈ কৰা নিষ্ঠুৰ প্ৰহাৰ, যাৰ নাম ব্লেকমেইল। আন মানুহৰ দৰেই এদিন মোৰ জীৱনটো বন্দী হৈ গৈছিল এজন ব্লেকমেইলাৰৰ হাতৰ মুঠিত। 2009 চনৰ কোনোবা এটি দিনত মাথো এষাৰি ব্ৰজকঠোৰ বাক্য, তোমাৰ জীৱনৰ চাবিকাঠি এতিয়া মোৰ হাতৰ মুঠিত। স্তব্ধ হৈ গৈছিল মোৰ জীৱনৰ গতি, হেৰাই গৈছিল জীৱনৰ সকলো ৰং। সম্পূৰ্ণ পৃথক এক পেছাদাৰী ব্লেকমেইলাৰ আছিল তেওঁ, যি প্ৰতিদানত লৈছিল মোৰ পৰা মোৰ জীৱনটো, মোৰ সপোন, মোৰ আশা আকাংক্ষা সকলোবোৰ। মই হৈ পৰিছিলোঁ এটি সজাত বন্দী আকুল পক্ষী। ডেউকা ভগা পক্ষীতকৈও কৰুণ যাৰ জীৱন, পাখি ভাঙি পৰি ৰোৱা পক্ষীটিয়েই যেন। নীল আকাশৰ বুকুত উৰিব পৰা নাছিল সঁচা, কিন্তু সেই মুকলি আকাশৰ তলত মুক্ত বায়ু মাটিৰ সুবাস লৈ আনন্দ মনে প্ৰাণ এৰিছিল। মই আজি মুক্তিৰ আশাত চট ফটাব লাগিছোঁ, কিন্তু বৃথা মোৰ এই চেষ্টা। যিমানেই এই সজাৰ বান্ধোন ছিঙিবলৈ চেষ্টা কৰিছোঁ, সিমানেই যেন বেছিকৈ মেৰ খাই গৈছোঁ মই। জীৱনত কৰা মাত্ৰ এটা ভুলৰ বাবে মই আজি ব্যতীত কৰিছোঁ এক পৰাধীন জীৱন। নিজৰ সকলো ইচ্ছা সমৰ্পণ কৰিছোঁ সেই ব্লেকমেইলাৰৰ হাতত। এজন ভদ্ৰ নিৰ্জু ব্লেকমেইলাৰ, যাৰ ইংগিতত চালিত হৈছিল মোৰ অতীত, যাৰ আঙুলিৰ ধাৰতেই চালিত হৈছে মোৰ বৰ্তমান, যাৰ হাততেই বন্দী হৈ ৰ'ল মোৰ ভৱিষ্যত। মই তোমাক ভাল পাওঁ, তোমাৰ বাবে মই সকলো কৰিব পাৰোঁ, তুমি মোৰ প্ৰাণতকৈও আপোন। এনেদৰেই তেওঁ জাল পেলাইছিল মোৰ জীৱনত। নিজৰ প্ৰাণতকৈও আপোন বোলা ছোৱালীজনীকে এদিন সৰ্বনাশ কৰি দিম বুলি ক'বলৈও দ্বিধাবোধ কৰা নাছিল তেওঁ। এজন নিখুঁত ব্লেকমেইলাৰ আছিল তেওঁ বিচৰাটো তেওঁ পাইছিল। তেওঁ কৰা ব্লেকমেইল সাৰ্থক হৈছিল। প্ৰতিশ্ৰুতি দিছিলোঁ তেওঁৰ সৈতে বিয়াত বহাৰ, মাথো এটা বস্তু পোৱাৰ পৰা তেওঁ বঞ্চিত হৈছিল, মোৰ হৃদয়খন। সেই নিশ্বাস থকা পৰ্যন্ত মই ইয়াক ৰক্ষা কৰিম তেওঁৰ পৰা, যি কাহিনীলে মোৰ ওঠৰ হাঁহি জীৱনৰ ৰং। এজন ব্লেকমেইলাৰৰ কবলত পৰিলোঁ, এজন ভদ্ৰ নিৰ্জু ব্লেকমেইলাৰ, এজন প্ৰকৃত ব্লেকমেইলাৰ।